নমস্কাৰ, আজি ওলাইছোঁ আমাৰ ওচৰৰে এখন নতুন পাৰ্ক খুলিছে। পাৰ্কখন চাবলৈ। পাৰ্কখন আমাৰ ঘৰৰ পৰা প্ৰায় ৬-৭ কিলোমিটাৰমান আঁতৰত। ব'লক, মোৰ চাইকেল আৰু চাইকেলখন লৈ যাওঁ, চাই আহোঁগৈ। ওচৰৰে লগৰ এজনৰ ঘৰ আছে, লগৰজনৰ ঘৰতো সোমাম আৰু ব'লক এতিয়া চাই আহোঁ। আৰু এয়া মই চাইকেল চলাই আহি আছোঁ। দেখিছে? ব'লক আৰু অলপ দূৰ গ'লে পাই যাম। আহি আছোঁ আৰু পাবগৈ হ'লগৈ আৰু সেইফালে দেখিছে ইয়াত পাহাৰ দি আছে। এতিয়া আবেলি সময় হ'ল যে সেইকাৰণে ধূলিময় পৰিৱেশ, পাহাৰখনকে জিলিকা নাই। তথাপি অলপ ৰিণিকি দেখিছে। আহি আছোঁ আৰু বোলে এখন ডাঙৰ পথাৰ এখন আছে, ধুনীয়া লাগে পৰিৱেশ গৈ পেলাই আহি। নমস্কাৰ, আহি পাই গ'লোঁ। এতিয়া আপোনালোকক দেখাব খোজা এই পাৰ্কখন। ব'লক পাৰ্কৰ ভিতৰলৈ সোমাই যাওঁ এতিয়া। এই পাৰ্কখনৰ নাম হৈছে সতী সাধনী ক্ষেত্ৰ। ব'লক প্ৰথমতে চাই লওঁ পাৰ্কখনৰ সম্পূৰ্ণ এৰিয়াটো। এইটো চুকৰ পৰা আৰম্ভ কৰোঁ। দেখিছে এইবোৰ গছ ৰোৱা আছে কিছুমান। এইবোৰ যেতিয়া ডাঙৰ হ'ব তেতিয়া আৰু পাৰ্কখন দেখিবলৈ সুন্দৰ হৈ পৰিব। বহিবৰ কাৰণে ধুনীয়াকৈ বনাই থৈছে, অলপ বহি লওঁ। অলপ আৰাম কৰি ল'লোঁ। ব'লক এতিয়া অলপ চাই আহোঁ। আপোনালোকে দেখিছে পূৰা চুবাই আছোঁ। অন্য একো নহয় দিয়ক, হেভিডেণ্ট এটাকে চুবাই আছোঁ আৰু। মই এতিয়া চালোঁ, সম্পূৰ্ণ এৰিয়াটো ঘূৰিছোঁ। সেইটো দেখিছে, এইটো সম্পূৰ্ণ বনাই হোৱা নাই। ইয়াৰ ভিতৰত সতী সাধনীৰ যিটো প্ৰতীক সেইটো হ'ব। আপোনালোকক খুলি দেখুৱাই দিব বিচাৰিছোঁ। ইয়াৰ ভিতৰতে হ'ব। চৰি ৰ'ব, খুলি হোৱা নাই। মানুহটো চাপৰ হ'লে দেখিছে কি হয়, অলপ সেইকাৰণে ওখ হ'ব লাগে মানুহ। তথাপি ইয়াত দেখিছে ইয়াৰ ভিতৰতে হ'ব। ইয়াত যেতিয়া পাৰ্কখন সম্পূৰ্ণ হৈ উঠিব, ইয়াত নানা তৰহৰ ফুল ৰুব, তেতিয়া চাবলৈ আহিব। মই বাৰু এতিয়া সম্পূৰ্ণ হৈ নুঠাতে আহিলোঁ ভিডিঅ'টো কৰিবলৈ। পৰিৱেশটো ভালেই লাগিছে এনেই। আপোনালোকে যেতিয়া সম্পূৰ্ণ হৈ উঠিব মই আকৌ আহিম বাৰু, তেতিয়া ভিডিঅ' পাব আৰু চাবলৈ আহিব। ভালেই, জেগাকণ বহুত ধুনীয়া লাগিছে আৰু সম্পূৰ্ণ হৈ উঠা নাই, তথাপিও আহিছোঁ আৰু অলপ ফুল দেখুৱাই দিব বিচাৰিছোঁ। ইয়াত ফুল আছে। আহিলে যেতিয়া ইয়াত উঠি চাওঁ কি হয়। ইয়াত উঠিলে যেতিয়া আৰু সেইকণত নুঠোঁ, ইয়াত অলপ বহি চাওঁ। মজা লাগিছে। আহিব আপোনালোকে ইয়ালৈ, আহিব বুলি আশা ৰাখিছোঁ। নতুন পাৰ্ক যেতিয়া কৈছোঁৱে, বাৰে কৈ আছোঁ, পাৰ্কখন যেতিয়া সম্পূৰ্ণ হৈ উঠিব, গছ লতিকাই সম্পূৰ্ণ যেতিয়া ভৰি পৰিব, দেখিবলৈ ভাল লাগিব। আৰু এতিয়া ফুল আছে কিছুমান, ফুলবোৰ ৰুই থকা হৈছে, ডাঙৰ হোৱা নাই। আৰু এই পাৰ্কখন খোলা বেছি দিন হোৱা নাই, সেইবাবে মই ভাবিলোঁ পাৰ্কখন আপোনালোকক দেখুৱাই দিওঁ। আৰু এই পাৰ্কখন আছে তৰাণী, কেই নম্বৰ তৰাণী ন? এইখন 4 নম্বৰ তৰাণীত আছে। মেৰাপানী ৰোডৰ পৰা আহি থাকিব বহলা যোৱাৰ যোনটো ৰাস্তা, সেই বহলা যোৱাৰ ৰাস্তাটো মিকিপতি ৰাস্তা, সেই ৰাস্তাটোত আহি থাকিব। আপোনালোকে 4 নম্বৰ তৰাণী পাব। সেই তৰাণীতে আছে ধুনীয়াকৈ, আপোনালোকৰ মানুহ সুধিলে বতাই দিব। ড্ৰোন নাই ন, সেইবাবে আপোনালোকক অলপ ওপৰপৰাই দেখুৱাই দিব বিচাৰিছোঁ। এইখনে আছে সম্পূৰ্ণ এৰিয়াটোৰ পাৰ্কখনৰ। আপোনালোক যদি ইয়ালৈ আহে ন, জিঅ' তামাম নেটৱৰ্ক পাব, মানে একদম ওচৰতে লাগি আছে। দেখিছে জিঅ' নেটৱৰ্ক। পাৰ্কখন বনোৱা হৈছিলে 2018 চনত। এই কাণখন অলপ খজুৱাইছিলে, বেয়া নাপাব। 2018 চনত বনোৱা হৈছিলে। এতিয়া 2022ত ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হৈছে। আহিব, বহুত ধুনীয়া পৰিৱেশ। মানে মই কি ক'ম, মই নিজে ভাবিব নোৱাৰা আনন্দ লাভ কৰিছোঁ। মোৰ দুৰ্ভাগ্য, আজি ইয়াত আহি পিনি এজন কমিটিৰ মানুহকো লগ নাপালোঁ। এইজন মোৰ লগৰজনৰ লগতে আজি আহিলোঁ। আৰু এয়া এইফালে মোৰ আৰু এজন লগৰ আছে, যদুমণি, আৰু এয়া হৰিচন্দ্ৰ। বাই বাই। সতী সাধনী ক্ষেত্ৰ পাৰ্কখনলৈ আহিলোঁ, ভাল লাগিলে। আজিলৈ বাই বাই।